মোর ভিডিও বানাবে ইচ্ছা আছে কিন্তু ভিডিও বনাবে ভাই বনা ও মামা মোৰ চাইকেলটো থব পাৰে সেইফালে আৰু এইফালে বহুত ৰ'দ দিছে মই বেক কেমেৰা দি দেখাই দি আছোঁ থব পাৰে বহুত ৰ'দ দিছে আৰু এইফালে মোৰ মানে কাপোৰ ধুই দিছোঁ ৰাতিপুৱা শুকাই আছে ওম গণপতি কেলটো অলপ ৰ'দত পৰি গৈছে মানে ৰ'দ আহি গৈছে একেবাৰে তো এইটো অলপ চিয়াত লওঁ ৰ চাইকেলটো চেয়াত থৈ দিলোঁ চেয়াত হ'লে মানে আৰু ৰক্ষা পায় আৰু মানে নিজৰ মনটোও ভাল লাগে আৰু ৰ'দত থাকিলে নিজৰ মনটো অশান্তি যেন লাগে আৰু নিজৰ বস্তুটো নিজৰ অশান্তিটো লাগিব ন মানে কিবা এটা প্ৰব্লেমত থাকিলে তেওঁ ছায়াত আহি গ'ল বাছ আৰামত থাকক আৰু মোৰ মনটো শান্তি আৰু মোৰ আৰু আপোনালোকে জানে বেছিকৈ গৰম দিলে মানুহে বেছিকৈ পানী খায় কাৰণ গৰম বহুত বাঢ়ি গৈছে আজিকালি নহয় গৰমৰ দিনত গৰমে লাগিব কি লাগিব ন তেওঁ মই পানী খাওঁ দিনত মোৰ বহুত পানী খোৱা হয় মানে আপোনালোকেও খাব লাগে মানে পানী খালেহে আপোনাৰ বহুত সমস্যাৰ সমাধান হ'ব পাৰে গুড মৰ্নিং ঐ 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 তো দেখা পাইছে কালিও ৰ'দ দিছে আজিও ৰ'দ দি আছে বৰ্তমান ইমান ৰ'দ দি আছে চাব পাৰে বহুত ৰ'দ দি আছে এতিয়া মই গা ধুম বুলি ভাবিছোঁ কাপোৰ চাপোৰ খুলি দিছোঁ গা চা ধুই আহোঁ তাৰপিছত তো কালিও মানে চাইকেলটো বেয়া হৈছিলে মানে আজিও বেয়া হ'ল চাইকেলটো মানে পামচাৰ যেন লাগি আছে আৰু এইটো ঠিক কৰিব যাম আৰু চাব যাম মানে পামচাৰ হৈছে না কি হাৱা গৈছে কি হৈছে নাজানো চাব যাম আৰু বৰক তো আজি প্ৰথমবাৰ মানে হাফ পেণ্ট পিন্ধি পেলাই ভিডিঅ' বনাই আছোঁ চাব পাৰে হাফ পেণ্টটো চাব পাৰে ক'ত গ'ল অঁ চালোঁ আৰু এইফালে চাইকেল মেকানিক দোকান খোলা আছে নে নাই নাজানো বৰ্তমান গৈ আছোঁ খোলা থাকিলে গম পাম এইফালে চালোঁ মানে চাইকেল মেকানিকৰ দোকান বন্ধ এইটো চাইকেল মেকানিকৰ দোকানটো বন্ধ এতিয়া ভাবছোঁ অলপ দূৰত যাম মানে বজাৰৰ চাইডে যাম বজাৰৰ চাইডে চাইকেল মেকানিকৰ দোকান খোলা আছে নে নাই চাব যাম আৰু উপায় নাই আৰু অলপ আৰু দূৰত যাব লাগিব আৰু লাজ খাব লাগিব হাফ পেণ্ট পিন্ধি আছোঁ আৰু চাকাটো মানে ঠিকে আছে পিছৰ চাকাটো চাবলৈ দিছোঁ তো চাব বহুত গৰমৰ মাজত আইচক্ৰীম খাই আছোঁ আইচক্ৰীমটো মেইন মানে মোৰ গাড়ীখন আৰু চেকআপ কৰিব দিছোঁ মানে যেনেকৈ মেডিকেলত চেকআপ কৰে তেনেকৈ চেকআপ কৰিব দিছোঁ আৰু তো আইচক্ৰীম খাব গৰমত
চালে মানে সঁচাকৈ পামচাৰ হৈছে আৰু চ' বন্ধুসকল এতিয়া ভাল হৈ গ'ল চাইকেলটো মানে কি পামচাৰ হোৱাৰ কাৰণে অলপ মানে প্ৰব্লেম হৈছে মই কৈছিলোঁ ইয়াক একদম টিপটো নতুন চেঞ্জ কৰি লওঁ বুলি চ' টকাৰ প্ৰব্লেমৰ কাৰণে মানে বদলাব পৰা নাই নেক্সট সপ্তাহ বদলাম বুলি কৈছে ত' এতিয়া পামচাৰ মাৰিব ত' ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিল লাইক আৰু ছাবস্ক্ৰাইব কৰিব ত' মই কেমেৰামেন মোৰে ভইচ এইটো তো বন্ধুসকল আৰু এটা কথা চ' মোৰ বন্ধুটো বহুত মানে কষ্ট কৰে বা আপোনালোকে গমেই পায় ভিডিঅ'টো চাই বহুত কষ্টত মানে আছে তো চাব পাৰে মই পাগলা হৈ গৈছোঁ এইটো খুলি দিছোঁ এইটো খুলি পেলাই মানে দেখাই যায় না অলপ ওচৰত যায় এইটো খুলি পেলাই মই হাৱা ভৰি আছোঁ এই বস্তুটো খুলি পেলাই মই হাৱা ভৰি আছোঁ মই পাগলা হৈ গৈছোঁ একেবাৰে সঁচাকৈ পাগলা হৈ গৈছোঁ বৰষুণ দিব নেকি গম নাপাওঁ একেবাৰে বৰষুণ দিব চাগে একেবাৰে বতৰ বেয়া একেবাৰে বতৰ বেয়া বৰ্তমান বাজে 6টা আৰু ইয়াতে বহুত বৰষুণ দি আছে মানে কি ক'ম আৰু বহুত বৰষুণ এই চাব পাৰে বৰষুণৰ মাজত গা ধুই পেলাই এতিয়া ঘৰত যাব মানে বহুত বৰষুণ এই ঠাণ্ডাৰ মাজত কোনোবা গা ধুই নেকি ভাবচোন আপোনালোকে ৰান্ধা বাঢ়া বহুত দিগদাৰী হৈ আছে আমাৰ মানে কি ক'ম আৰু আমি চৌকাত ৰান্ধো না দেখা পাইছোঁ চৌকাটো কাৰণ আপোনালোকে জানে মই দুখীয়া মানুহ মানে মই নহয় চবেই জানে আমি দুখীয়া মানুহ যা আছোঁ ঘৰত এটা মটো আহিছে মটোটো ভাবি আছে যে মই কি ভিডিঅ' বনাই আছোঁ মটো অ' মটো খবৰ পাতি কি একদম ভাল বুলি কৈ আছে আৰু মই এইফালে বৰষুণত ফাঁচি আছোঁ চাব পাৰে বৰষুণত মজা লাগে মজা একেবাৰে কি ক'ম আৰু কিন্তু বহুত মানুহে কষ্ট থাকিব লগা হয় আৰু এতিয়া বৰষুণ কমিছে আমি এইটো তিৰপালৰ পৰা আমি মানে ইয়াতে বহি আছিলোঁ অলপ মানে ঠাণ্ডা লাগিছে ইয়াতে জুই বহাই আছিলোঁ এতিয়া আমি ঘৰত যাওঁ আৰু কি গাইছ মোক পাগল বুলি কৈ আছে আপোনালোকে কওকচোন মই পাগল না ছাগল হয় ঠিক আছে বাৰু মই পাগলে হয় অলপ যাই আছোঁ আৰু বৰষুণত ভিজি যাব মোবাইলখন পকেটত লৈ লওঁ আৰু ন